সাগৰ দেখিছানে নাই? নিশ্চয় সকলোৰে সাগৰৰ পাৰত থিয় হৈ সকলোৰে চাগে এই কবিতাটিৰ এই লাইনটিয়ে মনত পৰে যে সাগৰ দেখিছানে নাই? কবি দেৱকান্ত বৰুৱাদেৱে লিখা এই কবিতাটিৰ সঁচাকেই বহুতো মহত্ব আছে যে সাগৰ দেখিছানে নাই। কিন্তু আজি মই ক'ব পাৰিছোঁ যে সাগৰ দেখিছোঁ, কিন্তু তেতিয়া কৈছিলোঁ যে ময়ো শুনিছোঁহে, কিন্তু আজি দেখিছোঁ। এই নিৰ্লাভ বৰ্ণন আজি অকণমান হ'লেও ময়ো কৰিব পাৰিছোঁ। সঁচাকেই বহুতেই বেছি এক নান্দনিক দৃশ্য। এই নীলা সাগৰত যেন কিমান বেছি গভীৰতা সোমাই আছে আমি কেতিয়াও ক'ব নোৱাৰোঁ। মই আছোঁ বৰ্তমান চেন্নাইৰ মেৰিনা বিচত, আৰু সঁচাকেই এক নান্দনিক দৃশ্য আজি মই উপভোগ কৰিব পাৰিছোঁ। কিন্তু সাগৰেও নিজৰ বৰণ পৰিৱৰ্তন কৰে। সাগৰেও নিজৰ নীলাভ বৰণ ওচৰত স্পৰ্শ কৰাৰ পিছত সলনি হৈ পৰে। যেনেকৈ দূৰৰ বস্তুবোৰ দেখিবলৈ খুবেই শুৱনি, তেনেকৈ সাগৰৰ পানীও যেন দূৰৰ পৰা দেখিবলৈহে শুৱনি। ওচৰত অহাৰ লগে লগেই যেন সাগৰেও নিজৰ ৰং, নিজৰ বৰণ সলনি কৰি পেলায়। কিন্তু এই মাধুৰ্যটোৱেই সুকীয়া। দেখিছেনে? ওপৰত এক কালাৰ নীলা, তলত নীলা, মাজতে যেন আমি, আৰু এই ঢৌবোৰে যেন এক বৰ্ণনা দি যায় মানৱৰূপীৰ মানুহৰ প্ৰতিটো বৈশিষ্ট্যই যেন এই সাগৰত দেখা পোৱা যায়। মানুহৰ প্ৰতিটো বৈশিষ্ট্যই যেন সাগৰত দেখা পোৱা যায়। প্ৰতিটো ঢৌত, প্ৰতিটো লহৰত যেন মানুহৰ প্ৰতিটো বৈশিষ্ট্য দেখুওৱা থৈ যায়, বা প্ৰতিটো বৈশিষ্ট্যই যেন প্ৰকাশ কৰি থৈ যায়। সঁচাকেই সাগৰখন দেখিবলৈ বিৰাট ধুনীয়া। সাগৰৰ গভীৰতা কিমান কেৱল সাগৰত পাৰত আহিহে বুজিব পাৰি।